মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ নং 23 কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ পাঠটিৰ পাঠভিত্তিক প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। যদি ভিডিঅ'টো ভাল পোৱা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। এতিয়া প্ৰথম প্ৰশ্নটো লৈছোঁ, উত্তৰ লিখা। ক, কেন্দ্ৰীয় চৰকাৰৰ অংগ কেইটা আৰু কি কি? উত্তৰ, কেন্দ্ৰীয় চৰকাৰৰ 3টা অংগ আছে: বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। প্ৰশ্ন খ, লোকসভা আৰু ৰাজ্যসভাৰ আন 2টা নাম কি? উত্তৰ, লোকসভাক নিম্ন সদন আৰু ৰাজ্যসভাক উচ্চ সদন বুলি কোৱা হয়। প্ৰশ্ন গ, লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? উত্তৰ, লোকসভাৰ মুঠ সদস্য সংখ্যা 545 জন আৰু ৰাজ্যসভাৰ 250 জন। প্ৰশ্ন ঘ, প্ৰধানমন্ত্ৰী আৰু আন মন্ত্ৰীসকলক কোনে নিয়োগ কৰে? উত্তৰ, প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। প্ৰশ্ন ঙ, কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ কোনে বিতৰণ কৰে? উত্তৰ, প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে। একেদৰে ৰাজ্যিক মন্ত্ৰীসকলৰ দপ্তৰসমূহ মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰে। প্ৰশ্ন ছ, ন্যায়পালিকাই কি কৰে? উত্তৰ, ন্যায়পালিকাই ন্যায় আৰু অন্যায়ৰ বিচাৰ কৰি দিয়ে আৰু ন্যায়পালিকাই দেশৰ জনসাধাৰণক স্বাধীনভাৱে জীয়াই থকাত সহায় কৰে। সেইকাৰণে ন্যায়পালিকাক কোৱা হয় জনসাধাৰণৰ ৰক্ষা কৱচ। আমাৰ দেশত 3টা স্তৰৰ ন্যায়পালিকা আছে: উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয়, নিম্ন বা জিলা আদালত। প্ৰশ্ন দ্বিতীয় ছ, ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ কেইটা আৰু কি কি? উত্তৰ, ৰাজ্য চৰকাৰৰ প্ৰধান ভাগ 3টা। সেইবোৰ হৈছে বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকা। প্ৰশ্ন জ, বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়? উত্তৰ, বিধায়ক। বিধানসভালৈ নিৰ্বাচিত সদস্যজনক বিধায়ক বুলি কোৱা হয়। প্ৰশ্ন ঝ, ৰাজ্যৰ মুৰব্বীজন কোন? ৰাজ্যৰ মুৰব্বীজন হৈছে ৰাজ্যপাল। ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক নিযুক্তি দিয়ে। প্ৰশ্ন ঞ, মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদক কোনে নিযুক্তি দিয়ে? উত্তৰ, ৰাজ্যপালে। ৰাজ্য এখনৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলক ৰাজ্যপালে নিয়োগ কৰে। প্ৰশ্ন ত, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটীত। অসমৰ উচ্চ ন্যায়ালয়খন গুৱাহাটীত অৱস্থিত। এতিয়া 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, খালী ঠাই পূৰ কৰা। ক, বিধানমণ্ডলে ড্ৰেছ প্ৰস্তুত কৰে। অৰ্থাৎ বিধানমণ্ডলে বহুতো আইন প্ৰস্তুত কৰে। খ, কাৰ্যপালিকাই আইনসমূহ ড্ৰেছ কৰে। উত্তৰ, কাৰ্যপালিকাই আইনসমূহ কাৰ্যকৰী কৰে। প্ৰশ্ন গ, ন্যায়পালিকাই ড্ৰেছ বিচাৰ কৰে। উত্তৰ, ন্যায়পালিকাই ন্যায় আৰু অন্যায় বিচাৰ কৰে। ঘ, বিধানসভাৰ কাৰ্যকাল ড্ৰেছ বছৰ। উত্তৰ, বিধানসভাৰ কাৰ্যকাল 5 বছৰ। ঙ, ৰাজ্যপালে ৰাজ্যৰ
এড্ৰেছ উত্তৰ হ'ব ৰাজ্যপালে ৰাজ্য এখনৰ মুৰব্বী এতিয়া 3 নম্বৰ প্ৰশ্নটো লৈছো শুদ্ধ উত্তৰটো বাছি উলিওৱা প্ৰশ্ন ক অসমৰ বিধানসভাৰ সমষ্টি 116 126 134 ইয়াৰ শুদ্ধ আনসাৰটো হৈছে 126 অসমৰ বিধানসভা সমষ্টিৰ সংখ্যা 126টা খ বৰ্তমান ভাৰতত ৰাজ্য 25 23 28 খন আছে ইয়াৰে শুদ্ধটো হৈছে 28 খন বৰ্তমান ভাৰতত ৰাজ্য 28 খন আছে প্ৰশ্ন গ লোকসভাৰ কাৰ্যকাল 4 5 6 বছৰ ইয়াৰে শুদ্ধটো হৈছে 5 বছৰ লোকসভাৰ কাৰ্যকাল 5 বছৰ ঘ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ থাকে এজন দুজন ছজন ইয়াৰে শুদ্ধটো হৈছে এজন উচ্চ ন্যায়ালয়ত এজন মুখ্য ন্যায়াধীশ থাকে প্ৰশ্ন ঙ ৰাজ্যসভাৰ সদস্য সংখ্যা 545 250 126 জন ইয়াৰ শুদ্ধটো হৈছে 250 জন ৰাজ্যসভাৰ সদস্যৰ সংখ্যা 250 জন এতিয়া লেসনটোৰ অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰসমূহ চাওঁ আহা প্ৰশ্ন 1 ৰাজ্যৰ মুৰব্বী গৰাকী কোন হয় ৰাজ্যপাল প্ৰশ্ন 2 বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান 545 জন প্ৰশ্ন 3 ভাৰতত বৰ্তমান কেইখন ৰাজ্য আছে 28 খন প্ৰশ্ন 4 উত্তৰ পূবৰ 7খন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কামকাজ কোনখন উচ্চ ন্যায়ালয়ত কৰা হয় গুৱাহাটীত প্ৰশ্ন 5 সাধাৰণতে ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল কিমান বছৰ 5 বছৰ প্ৰশ্ন 6 বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয় বিধায়ক প্ৰশ্ন 7 ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত নতুন দিল্লীত ভাৰতৰ উচ্চতম ন্যায়ালয় নতুন দিল্লীত অৱস্থিত প্ৰশ্ন 8 ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে ৰাজ্যপালে প্ৰশ্ন 9 ৰাজ্যৰ মন্ত্ৰীসভাৰ মুৰব্বী কোন হয় মুখ্যমন্ত্ৰী প্ৰশ্ন 10 অসমত কিমানটা বিধানসভা সমষ্টি আছে 126 খন প্ৰশ্ন 11 দেশৰ মুৰব্বীজন কোন ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ কাৰ্যকাল কিমান বছৰ 6 বছৰ প্ৰশ্ন 13 আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক কোনে নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে প্ৰশ্ন 14 অৰ্থাৎ এখৰ প্ৰশ্নটো হৈছে বিধানসভাৰ প্ৰধান কাম কি আইন প্ৰণয়ন কৰা ৰাজ্যৰ আয় ব্যয়ত অনুমোদন জনোৱা ইত্যাদি হৈছে বিধানসভাৰ প্ৰধান কাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ